প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু চৰকাৰখনে সম্পূৰ্ণ আক্ৰোশমূলক দৃষ্টিভংগী গ্ৰহণ কৰি কেৱল ক'বলৈ গ'লে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক তেওঁলোকে টাৰ্গেট কৰি লৈছে নে নাই? কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰকে ধৰি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ 21জনকৈ সংগ্ৰামী সতীৰ্থক তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছিলে। এতিয়াও 8জনকৈ সতীৰ্থ কাৰাৰুদ্ধ হৈ আছে আৰু ইয়াৰ ভিতৰত 4জনকৈ সতীৰ্থ কেৱল কাৰাৰুদ্ধ কৰি ৰখাই নহয়, তেওঁলোকক মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি সম্পূৰ্ণ ভুৱা অভিযোগ উত্থাপন কৰি নিয়াৰ অধীনত গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই কৈ দিব বিচাৰি আছো, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ যদি জাপি দিব লাগে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে জাপি দিব লাগে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিৰুদ্ধে জাপি দিব লাগে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াহঁতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিব লাগে। কিয়নো কাৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধান এখন স্পষ্টকৈ ভংগ কৰা হৈছে, ঐতিহাসিক অসম চুক্তিক নষ্ট কৰা হৈছে সংবিধান ভংগৰ অপৰাধত, আৰু ঐতিহাসিক অসম চুক্তি নষ্ট কৰাৰ অপৰাধত এওঁলোকৰ বিৰুদ্ধে আচলতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিব লাগে। লাগেনে নাই? লাগেনে নাই? বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কি কৈছে? কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদীৰ লগত সম্পৰ্ক আছে, গতিকে এই সংগঠনটো নিষিদ্ধ ঘোষণা কৰিব লাগে। অসমৰ ৰাজনীতিত ৰঞ্জিত দাস ডাঙৰীয়াৰ নিচিনা ফাইলটো আৰু অপদাৰ্থ ৰাজনীতিবিদ দ্বিতীয় এজন এতিয়া আৰু নাই। তেওঁৰ ষ্টেণ্ডাৰ্ড হীৰাদিত্যৰ নিচিনা আচলতে হৈ পৰিছে। তেওঁৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কাৰণে আমাৰ কোনো ইচ্ছা নাই, কিন্তু ৰাইজৰ মাজত যাতে কেতিয়াও কোনো ধৰণৰ ভুল বিভ্ৰান্তি নহয় সেইকাৰণে দুটামান কথা ক'ব বিচাৰি আছো। এই মঞ্চৰ পৰাই সকীয়াই দিব বিচাৰি আছো চৰকাৰখনক, আপোনালোকে যিমানেই অপপ্ৰচাৰ নকৰক, যিমানেই ষড়যন্ত্ৰ নকৰক, আপোনালোকৰ কথাত ৰাইজে ভুল নাযায়। ৰাইজে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি মাওবাদী সংগঠন নহয়। কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ খাটি খোৱা কৃষক শ্ৰমিক ৰাইজৰ অধিকাৰ ৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰা এটা গণতান্ত্ৰিক সংগঠন। কৃষক মুক্তিৰ আদৰ্শ মাওবাদ নহয়, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনা খৰগত কৰি এই সংগঠনটিৰ জন্ম দিয়া হৈছিলে আৰু আপোচহীনভাৱে আমি সংগ্ৰাম কৰি আছো। ইমানৰ পিছতো যদি চৰকাৰখনে কৃষক নেতা অখিল গগৈ বা কৃষক মুক্তিক মাওবাদী সজাবলৈ যত্ন কৰে তেতিয়াহ'লে ৰাইজে বুজিবলৈ আৰু বাকী নাথাকিব এই চৰকাৰখনে আচলতে বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাক তেওঁলোকে অপমান কৰাৰ কাৰণে সাহস কৰিছে। আৰু আজি এই মঞ্চৰ পৰাই তেওঁলোকক সকীয়াই দিব বিচাৰি আছো, বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ জাতীয় আদৰ্শ আৰু চেতনাক যাতে তেওঁলোকে বেগুচালি কৰিবলৈ সাহস নকৰে, আৰু তেওঁলোকে গণতান্ত্ৰিকভাৱে খাটি খোৱা লোকসকলৰ অধিকাৰ ৰক্ষাৰ আন্দোলনত যাতে তেওঁলোকে বেগুচালি নকৰে, এই কথাটো আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰি আছে। কৃষক নেতা মাওবাদী বুলি তেখেতৰ বাসগৃহত তালাচী চলোৱা হ'ল, কৃষক মুক্তিৰ মুখ্য কাৰ্যালয়ত তালাচী চলোৱা হ'ল। তালাচী চলাই কি পালে অসমৰ ৰাইজে জানিব বিচাৰে। চৰকাৰখনে প্ৰত্যাহ্বান গ্ৰহণ কৰক সেই কথা ৰাজহুৱা কৰিবলৈ যদি তেওঁলোকে পাৰে, কিন্তু এই কথা তেওঁলোকে কেতিয়াও নোৱাৰে। আজি কথাবোৰ স্পষ্টকৈ ওলাই পৰিছে যে মাওবাদীৰ লগত সম্পৰ্ক থকাৰ কথা আচলতে এটা ভুৱা কথা উলিয়াই দিয়া হৈছে ৰাইজৰ মাজত বিভ্ৰান্তি কৰিবলৈ। আচল কথাটো হ'ল যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামলৈ চৰকাৰখনে ভয় কৰে। কৃষক নেতা অখিল গগৈৰ নেতৃত্বক দেখি তেওঁলোকে ভয় কৰে। কৃষক নেতা অখিল গগৈ যদি আজি বাহিৰত থাকিলেহেঁতেন হয়তো তেওঁৰ নেতৃত্বত কা বিৰোধী জাতীয় সংগ্ৰাম অধিক আপোচহীন হলেহেঁতেন, অধিক উত্তাল কৰা আন্দোলনলৈকে ৰূপান্তৰিত হলেহেঁতেন। আৰু উত্তাল কৰা আন্দোলন আৰু আপোচহীন সংগ্ৰামৰ মাজৰ পৰাই আজি যিটো কথা চৰ্চা চলিছে বিকল্প ৰাজনীতি কি হব, বিকল্প ৰাজনীতিৰ কথা হয়তো অস্বাৰ্থত অসমৰ সকলো অংশৰ লোককে সামৰি লৈ অসমৰ জনগণৰ প্ৰকৃত সংগ্ৰামী এক বিকল্প ৰাজনীতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও হয়তো আছিলে। আৰু চৰকাৰখনে ৰাজনৈতিকভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিক ভয় কৰে, সেই কথাটো আজি স্পষ্ট হৈ পৰিছে। কাৰণ ইয়াৰ অধীনত তালাচী চলাওঁতে অনুসন্ধান কৰাওঁতে কি সুধি আছে তেওঁলোকে? কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পাৰ্টি কৰিব নে নাই? 2021 চনত নিৰ্বাচনত কৃষক মুক্তি অৱতীৰ্ণ হ'ব নে নাই? যদি হয় কোন কোন সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব? আৰে ভাই, এইবিলাক খোজাৰ কাৰণে নিয়াত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ মানে তেওঁলোকৰ ভয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিকভাৱে বিজেপি দল আৰু চৰকাৰ অসমৰ পৰা পৰাভূত
কৰিব পাৰে, উফৰি পেলাব পাৰে, সেইটোক লৈ তেওঁলোকৰ ভয়। আৰু নিয়াৰ অনুসন্ধানত একো ওলোৱা নাই। 3 মাহ পিছত হয়তো কৃষক নেতা অখিল গগৈ ডাঙৰীয়া মুকলি আকাশৰ তললৈ আহিব পাৰে। সেইকাৰণে চৰকাৰখনে নতুনকৈ ষড়যন্ত্ৰ কৰিছে যাতে আৰু বেছি দিন তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিব পাৰে। নহ'লে নিয়াৰ অধীনত তদন্ত চলি থাকোঁতে অসম চৰকাৰৰ অধীনস্থ CID ডিপাৰ্টমেণ্টে তেওঁক আকৌ অনুসন্ধান কৰাৰ কাৰণে অনুমতি বিচাৰিব পাৰেনে? অথচ পুৰণি গোচৰবিলাকত যিবিলাক গোচৰত ইতিমধ্যেই আমাৰ নেতাসকল জামিন লাভ কৰিছে বা সেই গোচৰবিলাক আচলতে মীমাংসা কৰা হৈছে। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ গৈছে যে একমাত্ৰ ৰাজনৈতিকভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈক ভয় কৰে কাৰণে বাৰম্বাৰ টাৰ্গেট কৰি লোৱা হৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক তেওঁলোকে ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বুজি পাইছেনে? মই আৰু বেছি দীঘলীয়া কৰিব খোজা নাই, চমু কৰিবলৈ কোৱা হৈছে। ইয়াত বিশিষ্ট ব্যক্তিসকলো আছে আমাৰ এই প্ৰগ্ৰাম, সেইকাৰণে মই বেছি আৰু দীঘলীয়া কৰিব বিচৰা নাই। মই শেষত আপোনালোকৰ লগত দুটামান শ্লোগান দি মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয় অসম! জয় অসম! জয় অসম! আমি নামানো, আমি নামানো, বাতিল কৰিব লাগিব, বাতিল কৰিব লাগিব। বাংলাদেশে যেন হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, বাংলাদেশে যেন সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ।